আমি বাকে আমার মনটা বাকে আজও পারলাম না আমার মন রে চিনিতে Hello guys, welcome to our YouTube channel Traveling Brother. Hey guys, তো আজি আমি আহিলো নলবাৰী ষ্টেচন দুধনৈৰ পৰা ভিতৰত সোমাব লাগে তো নলবাৰী ষ্টেচনত আজি মোৰ লগত আছে মোৰ একলগত কলেজত পঢ়া বন্ধু মিথুন সাহা মিথুন সাহা হাই তো একলগে বহি আজি আবেলিটো একলগে কটাম অলপ আড্ডা মাৰি मेरी बाहों में तू कर लूं थोड़ा प्यार तेरे बिना जी नहीं लगता मेरे यार তো মিথুন খবৰ ক খবৰ ভাল তোৰ মোৰ ভাল বেয়াৰ মাজত চলি আছে ভাল বিয়াৰ মাজত কিয় ভাল বেয়াৰ মাজত মানে কেতিয়াও ভাল হয় কেতিয়াও বেয়া হয় এনেকৈ চলি আছে তাৰপিছত আজি আহিলে এতিয়া নলবাৰীত লগটো পাইছে তো নলবাৰী জাগাতে কেনেকুৱা লাগিল বিৰাটেই ধুনীয়া বিৰাটেই ধুনীয়া বিৰাটেই ধুনীয়া পাহাৰ এটা কাটি মাজেদি ট্ৰেইন লাইন মাৰাল তো বহুত ধুনীয়া ট্ৰেইন চলিব এইফালে মেঘালয় যাব ট্ৰেইন মেঘালয় তো ফাৰ্ষ্ট তোৰ এখন ইউটিউবৰ কথা ইউটিউব কেনেকৈ চলি আছে ভাল ইউটিউব ভাল চলি আছে চলি আছে ভাল নেক্সট কিবা নতুন প্লেন নতুন গান কিবা নতুন গান এটা মেছআপ ৰেডি হৈ আছে নতুন মাছা প্ৰতি কি কি লেংগুৱেজত হিন্দী ভাৰ্চেছ বেংগলী হিন্দী ভাষা বেংগলী ফেভৰেট গান কোনটো ফেভৰেট গানটো বহুত কেইটাই আছে বহুতকেইটা আছে তাৰ মাজত এটা গুণগুণাই দিবি নেকি কোনটা গাম ফেভৰেট যেটা আজিলৈকে ইউটিউবত ভিউজ বেছি হৈছে যেটা পপুলাৰ বেছি হৈছে সেই গানটা অলপ গুণগুণাই দিবি নেকি ঠিক আছে পাগল মন বেছি ভিউজ হৈছে ভাল লাগব আমি বাকে আমার মনটা বাকে আজও পারলাম না আমার মন রে চিনিতে পাগল মোহন রে মন কেন এত কথা বলে ও পাগল মোহন মন রে মন কেন এত কথা বলে মজা থ্যাংক ইউ আচ্ছা ইউটিউব কখনৰ পৰা আৰম্ভ কৰিছিলি ইউটিউব আৰম্ভ কৰিছোঁ মই 2018 2018 গান গা চখটো আগৰ পৰাই আছিল আগৰ পৰাই তো 2018 ইউটিউব খুলিলি যে আগতো খুলিব পাৰিলি আগত খুলিব পাৰিলোঁ হয় একচুৱেলি আগত ইউটিউব কি জিনিস মই বুজাই নাছিলোঁ হা হা যেতিয়াৰ পৰা জিঅ' আহিল এটা হয় তেতিয়াৰ পৰাহে ইউটিউব কি জিনিস বুজা পালোঁ হা হা পিছত ইউটিউব চাওঁ তেতিয়াও মানে ভাবা নাই যে ময়ো ইউটিউবত চেনেল খুলিম বা কিবা কৰিব পাৰোঁ ইউটিউবত ভিডিঅ' চাওঁ এনে পিছত লাহে 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 মানে মোৰো এনেকুৱা লাগিল যে ময়ো হয়তো কিবা কৰিব পাৰিম 2018 চনত লাগছে পিছত 2018 নহয় পিছত 2018 চনত মই ইউটিউব চেনেল খোলোঁ পিছত 19ত মোৰ ভিডিঅ' ভাইৰেল হয় 19ত মোটামুটি 1-1.5 বছৰ পিছতহে মানে এটা ফাৰ্ষ্ট ভিডিঅ' ভাইৰেল হয় তো 18ৰ পৰা লাগি আছোঁ আজি ইয়াতে এটা হয় তো আমি ডাঙৰটো একলগে হৈছোঁ মোটামুটি কলেজীয়া লাইফতো একলগে বহুত দিন আছিলোঁ তো বৰ্তমানটো কলকাতাত থাকা আমাৰ অসম ভাল লাগে না কলকাতা ভাল লাগে দুয়োটাই ভাল লাগে এতিয়া অসমৰ জন্মস্থান ইয়াতে মোৰ জন্ম হৈছে ইয়াতে ডাঙৰ হৈছোঁ তো অভিয়াছলি ইয়াতেতো ভাল লাগিবই কলকাতাতো ভাল লাগে কলকাতা কামৰ কাৰণে তাতে থাকোঁ তাতো ভাল লাগে না মানুহটো এনেও য'তে মনৰ মিল হয় য'তে আমাৰ য'ত থাকিব লাগে তো সেইটাতো এনেও মিলি থাকিব লাগিব আৰু ভালটো এনেও অভিয়াছলি লাগবই সেইটো হয় বাকী নতুন এটা মায়া অসমীয়া গান এটা গাইছিলি গাইছিলোঁ অলপমান গাই দিবি নেকি অসমীয়া গান এটা অভিয়াছলি মায়া মায়া মাথু মায়া তুমি জানো খসানে মৰমৰে মায়া মজা লাগছে জুবিন দা ভগৱান তারা বেঙ্গলি গানটো বহুত প্রজেক্ট চলি আছে
নতুনকৈ কিবা অসমীয়া প্ৰজেক্ট চলিব নেকি? চলিব, কিন্তু বৰ্তমান এটা মেছআপৰ প্ৰজেক্ট চলি আছে, ইয়াৰ পিছত আহিব অসমীয়া গান আহিব। দাদা বৰ্তমান ইউটিউবত ছাবস্ক্ৰাইবাৰ কিমান চলি আছে? ছাবস্ক্ৰাইবাৰ বৰ্তমান এই 5,70,000 প্লাছ আছে হয়তো, না 5.75 5.75 এনেকৈ আছে। 5.75 এই যে পাগল মন গানটা যে ভিউৱাৰ্ছ কিমান মান হৈছে? পাগল view মন কিমান আছে? বৰ্তমান ভিউজ আছে 46 মিলিয়ন। 46 মিলিয়ন। 46 মিলিয়ন। আজিতো 2 বছৰমান আগৰ পৰা তই কৈ আছা যে ইউটিউব চেনেল খোল, যেতিয়াৰ পৰা তই আহিছা আৰু মোকো কৈ আছা ইউটিউব চেনেল খোল। আজি কেইদিনমান আগত ইউটিউব চেনেলটো খোলাৰ পাছত এটা প্লেটফৰ্মত একদম নতুন, কিছুৱে নাজানো, তো কিবা অলপ ছাজেশ্যন দিবি নেকি? সাজেশন এটাই কম যে ভাল ভাল ভিডিও আপলোড দিবি, ভাল ভাল কাম দে, আর লাগি থাকবা লাগব, সময় দিব লাগব। এতিয়া কেইটামান ভিডিও আপলোড দিছা, ভিউজ নাহে, ভাববি এই ভিউজ নাহে নকৰোঁ, বাদ দিম, এনেকৈ নহ'ব। লাগি থাকব লাগব আর মনত এইটো বিশ্বাস থাকব লাগব যে হ'ব। এতিয়া বেলেগে যদি কৰিব পাৰে আমি কিয় কৰিব নোৱাৰিম? সেইটো হয়, ঠিক আছে, তো লাগি থাকবা লাগব, কষ্ট কৰিব লাগব, সময় দিব লাগব, আর ভাল ভাল ভিডিও আপলোড দিব লাগব। কষ্ট কৰিম বুলিতো আমি পুৰা দৃঢ় প্ৰতিজ্ঞা। হ্যাঁ, আর ভাল ভাল ভিডিও আপলোড দে, এইবিলাক কি মানে বেলেগ কোনো ৰাস্তা নাই যে এনেকৈ কৰি পটককৈ মানে চেনেলটো উঠাই ল'ব পাৰিবি, এনেকুৱা কোনো ৰাস্তা নাই। এতিয়া দেখা পাই আছোঁ আজি 2 বছৰ পৰা কেনেকৈ কিমান কষ্ট কৰিছা, এতিয়া দেখা পাই আছোঁ। তো শেষত আমাৰ দৰ্শকসকলক কি ক'বি? সবকে এটাই কম যে ইহঁতক ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক ইহঁতৰ চেনেল। তহঁতৰতো ট্ৰেভেলিং চেনেল না, হয় ট্ৰেভেলিং, তো ভাল ভাল মানে ভিডিও দৰ্শকক দেখাবি। হেল্ল' 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 হেল্ল'